আজি মানে মই ৰাতিপুৱাতে উঠি জিকা কাটি আছোঁ আৰু তাতে ভাত বহাই দিছোঁ আৰু ৰাতিপুৱাতে মানে আজি মানে ভাতৰ কাম কৰি আছোঁ মানে আৰু অলপ কিবা কিবি কাম আছে আৰু দিনটোত মানে কিবা এটা মানে কাম আছে আৰু তাৰ কাৰণে পুৱাৰ পৰা আজি ব্লগটো আৰম্ভ কৰিলোঁ আৰু এতিয়া মানে জিকাখিনি কাটি সেইখিনিও মানে বহাই দিওঁ জিকাৰ চব্জিখিনি মানে জিকাখিনি কাটি চব্জিখিনি বহাই দিলোঁ আৰু আজি জানানা বহুত বৰষুণ দি আছে আজি আৰু যোৱাকালিও বহুত বৰষুণ একেবাৰে ধাৰাসাৰে বৰষুণ মাৰি আছে এই চাওক মানে কিমান ডাঙৰ বৰষুণ দি আছে মানে একদম ৰাতিপুৱাৰে পৰা একদম বৰষুণে দি আছে হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকসকলে বহুত বেছি ভালে আছে আৰু ময়ো বহুত ভালে আছোঁ আৰু মই ৰাতিপুৱা ভাত বনালোঁ ভাত বনাই কিনে এতিয়া গা পা ধুইলোঁ ঘৰ চৰ মোচা হ'ল আৰু এতিয়া গা ধুইলোঁ আৰু মানে এতিয়া মানে এটা কথা হৈছে কি আজি মানে বাৰ্থডে আছিল আমাৰ মানে স্পেচিয়েল ব্যক্তি এগৰাকীৰ মানে বাৰ্থডে আছিল গতিকে বাৰ্থডেটো আজি পালন কৰিম আৰু আমাৰ মানে কি বাইদেউ আহি আছে বাইদেউ বোলে কিবা ভিনদেউৰ লগত কাজিয়া কৰি আহি আছে কিবা কাজিয়া কৰি আছে গতিকে বাইদেউ অহাৰ পিছত আপোনালোকক দেখাম সুধিম তাইক কিনো কাজিয়া কৰি আহিছে বাইদেউ ভিনদেউৰ লগত আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক গতিকে মই বাইদেউক মানে আৰু মাতটোক আগবাঢ়ি নিবাৰ কাৰণে আহিছোঁ আৰু বৰষুণৰ কাৰণে অলপ বৰষুণো দিছে তাৰ কাৰণে ছাতিটো লৈ আহিছোঁ আৰু চাওকচোন বৰষুণৰ মানে পানী একদম বানপানী হেন হৈ গৈছে একেবাৰে চবফালে পানী হৈ গৈছে বৰষুণ মানে 2 দিন মানে ধাৰাসাৰে বৰষুণ দিয়ে বাইদেউ আমাৰ মানে খোজকাঢ়ি আহি আছে কিবা পালা ময়ো মানে খোজকাঢ়ি আহিছোঁ বহুত জেগা আৰু এই দেখা পাইছোঁ অলপ দেখা পাইছোঁ দৌৰি আহি আছে আমাৰ টিকলিটোৱে দেখাই দিছোঁ ৰ'বক বেছি দেখোন খোজকাঢ়ি আহি আছে দেখা পাইছে না এই খোজকাঢ়ি আহিছে আৰু টিকলিটো দৌৰি আহি আছে মোক দেখা পাই ছাতা পাতা লৈ একেবাৰে সেইটো কাৰবা তুমি দৌৰি আহিছা নেকি দৌৰি আহিছা ছাতা পাতা লৈ মা কান্দি আহিছে নেকি হাঁহি কান্দিছে মা হাঁহিছে না কান্দিছা কান্দিছা তুমি যে ল'ব লাগে গিলা ল আমাৰ মাতো আহি পেলাকৈ না আমি লগ পালোঁ মাতো আৰু খোজকাঢ়ি কোহৰ পৰা আহি আছিল না খোজকাঢ়ি আহিছোঁ আৰু ঘৰত গৈ কিনে লগ পাই আছোঁ আৰু তাহোঁ দৌৰি আগত গ'লে মই পাছত আছোঁ আৰু ঘৰত গৈ কিনে লগ পাইছোঁ আৰু তাৰপিছত মানে কথা পতাই দিম বাইদেউৰ লগত কিসব কইতা না ও পাশে সিনে ধরগা পড়বা তুমি খোলা সিনে খোলা পড়বা এটা মোক দে মই হে আনছু দে কিবা কে আহি পালো না নেনু কথাটো হল দে না তই আহিছা না মই ভাবছো তই না কাজিয়া লাগিছা ভিন্দৰ লগত তই মোক আগবাৰ আনবা যাব পাৰিছা না কাজিয়া লাগিছা কি হৈছা কইতা কাজিয়া লাগিছা এই কাজিয়া লাগি হাবলি ভাবছিলো মই দগৰি গালি দিছি মোক তো কবা লাগি আলটো মন্দ কথা বে কইতা কাজিয়া লাগিছা না কি হৈছা ও তুমি বাৰ্থডে উইশ কৰছা ইয়ানে আইছো হ'ব তুমি না আজি আমাৰ বাইদেউৰ বাৰ্থডে আৰু তাৰ কাৰণে বাইদেউ তাৰ ঘৰত নাপাতলাক আমাৰ ঘৰত মানে বাৰ্থডে আমাক কত পাৰিছে তাৰ ঘৰত খৰচ হ'ব বুলি আজি ভাদৰ মাহৰ 5 তাৰিখ আৰু 5 তাৰিখে আজি আমাৰ বাইদেউৰ জন্ম হৈছিল আগষ্ট 23 নেকি 23 ভাদৰ মাহৰ 5 তাৰিখে বাইদেউৰ জন্মদিন আৰু তাৰ কাৰণে আজি জন্মদিন আমাৰ ঘৰতে পালন কৰিম তাৰ কাৰণে তাই একে আহিছিল আমাক তাকে নিমন্ত্ৰণ দিয়া নাই তাইক একেহে আমি নিমন্ত্ৰণ দিছোঁ বাৰ্থডেটো মানে আমাৰ ইয়াতে হ'ব আমিহে দিম তাই নিদিয়ে আমাক কিবা আৰু মই ৰাতিপুৱা একো খাওঁ নাই ইতাহে তাইক মানে তাহাঁ মানে আনবা গ'লোঁ একবাৰে আমি কিনে ইতা আমি ভাত তাত খাম আৰু ভিডিঅ'টো চাই থাকক চব মানে খাত ব্যস্ত হৈ থাকে কুৰকুৰি তেৰি খালো নহয় ভাত ই ডাবুল খৰচ ৰাতিও খাব দেখোন মা খাবি বাইদেউ কৈছে না
কচোন মা হেপী বাৰ্থডে কচোন মা মই কৈছিলোঁ মা এটা কথা হৈছে ৰ মাতো সেই মাতো এটা কথা হৈছে ৰ তুমি তোমাৰ মাৰ বাৰ্থডে তুমি কি দিবা কি দিবা মেকআপ দিবা মা বাৰ্থডে আনিছে না মেকআপ বগা হৈ যাব মেকআপ কৰিলে যা মেকআপ কৰিলে মানে মেকআপ পিন্ধি মানে বগা হয় মানে কথা আৰু মুখত দিবা বগা কৰিব মুখত বগা কৰি দিলোঁ মই দোকান আহান মুগা দে মুগা মেকআপ কৰি দিয়া মুখত দিবা না এয়া মোৰ কলা লিপষ্টিকে থ্যাংক ইউ যাই তুই পিনবার সময় তোমার কারণে এখন নাই কিন্তু তোমার তো বার্থডে নহয় না মার কারণ মেক্সি দিছো আর কি দিম আমি না একটু মেক্সি দিছো মেক্সি দিছো মার কারণে কি দিম আর বেলেগ তা মোক লগে একো নালাগাইতে মোক মোর বার্থডে কি দিছিলি দেখো মোর বার্থডে কি দিছিলি ও একো মাত নাই কি ও মোর বার্থডে কি দিছিলি তোমাৰ বাৰ্থডেত কি দিবা লাগে তোমাৰতো গোটেইখিনি আছেই কি আছে আমার একটা নাই কি দিছিলি আর তাই বার্থডে কাপড় দিছাই না বার্থডে বানান কষ্ট করি তুমি ঘৰৰে মোক ঘৰৰ বলে আর কাম মান তোমাৰ বিয়া নাই না গোটেইখিনি ঘৰৰে কি হব বিয়া নাই মোক ঘৰৰ বলে মোক কাম মান করে থাকি না আর মোর বার্থডে দিন আমি সব কাম করছিল খসা খসা কি খসা মিছা কাম নহয় নেকি বার্থডেত তুই পাপাই দিছি তুমি কি দিছা মোক হাও কিয় দুটাই যে না কিয় মই এইয়া দুইটাই দিলি যদি হয় তো বাদে দুইটাই পালন করছে দুইটাই গিফট নিদিলি হয় বেলেগ কত পালন করছি মই আধা খৰচ দিওঁ মাত্ৰ আমাৰ ঘৰত আহিলে এনেকৈ মানে তামান যুদ্ধ লাগি থাকে দুটাতে আৰু মানে তাই মলত সদায় এনেকৈ যুঁজিয়ে থাকে মানে আৰু আমি দুটাই একেলগে মানে কি মোবাইলত ডালিমিৰ কঁঠাল খোৱা কিবা ভিডিঅ' চাই আছিল তাই মোক মানে ভিডিঅ'টো দেখাই আছিল মানে আৰু দুটাই এনেকৈ ভিডিঅ' চাই থাকোঁতে দুটাৰ মানে টোপনিয়ে আহি গ'ল মাতুৰো টোপনি আহিল আৰু মোৰো টোপনি আহি গৈছিল আৰু মই এতিয়া টোপনিৰ পৰা সাৰ পালোঁ আৰু এতিয়া দুপৰীয়াৰ ভাত খাম আৰু মাতুৱে আমাৰ সাৰিয়ে পোৱা নাই আহা আমি মাতুই আৰু মই টোপনি মাৰা হ'ল আমাৰ টোপনিৰ পৰা উঠিলোঁ আৰু এতিয়া দুপৰীয়াৰ মানে ভাত খাব লৈছোঁ আৰু দুপৰীয়া ভাতত এখানে মাত্ৰ আঞ্জা আছে এইটো কণী বনাইছি এই কণী আৰু এতিয়া দুপৰীয়া ভাত খাওঁ ভাত খাই কিনে আৰু ভাত খাই কিনে আৰু অলপমান কিবা কাম আছে মোৰে কিবা টিকলুক মানে কিবা কাম আছে সেইখিনি কৰোঁ আৰু সন্ধিয়া হ'লে মানে ঠগি দিব আৰু সেইখিনি আপোনালোকক দেখাম আৰু এতিয়া ভাতখিনি খাই লওঁ আৰু এবাৰ মাতৃয়ে ভাত খাই আছে দেখা নাই দে মই একলা খাই আছোঁ খা নাই দে মাতৃয়ে আছা তুমি উঠাই নাই উঠাই দুপৰীয়াৰ ভাত তাত খাই মানে এতিয়া পাৰ্চেল এটা আহিছে মই পাৰ্চেলটো আনবা যাই আছোঁ আৰু দৌৰি আছোঁ মানে আঁতৰ কৰি মানে ফোন কৰি আছে যে আহি পায় নেকি একদম দাংবা নৰা বস্তু 3টা মানুহ আহিছে এই পাৰ্চেলটো নিবৰ কাৰণে 2টা বস্তু দিছিলোঁ অৰ্ডাৰ কিন্তু কোনটো পাইছে এতিয়া আনিহে গম পাম দৌৰি ইফালে যাওঁছো আমি এই ৰখি আছে এইটো পাৰ্চেলটো আহি গ'ল মোৰ আৰু কি আনিছোঁ মই ঘৰত মই দেখাই আছোঁ দেখাই দা খুলি এনেকৈ লৈ এনেকৈ থাকা চিৰিটা অঁ 2টা ফ্ৰক আহি গেলি টানি দা ফ্ৰক টানি দা সেইটো তোমাৰ চাং দেখাছোঁ আৰু আমি বাহিৰত কাম কিবা কৰি থাকোঁতে মানে মাতুৱে ইফালে মানে মোৰ কাণফুলি পিন্ধি কিনে আৰু ক্লিপ চিলিপ মাৰি মানে তাই নিজে মানে ভিডিঅ' বনাই আছে আৰু ধুনীয়াকৈ মানে কাণফুলিযোৰ পিন্ধি মানে ষ্টাইল দি আছে তাই আৰু ব্লগ বনাই আছে মানে এনেকৈ
নিজে নিজে মোবাইলটো আনি কিনে এইবিলাক কৰি আছে ৰ মই গম নোপোৱাকৈ লুচি সেই বেলি বেলি মানে কি চাজাখান একদম ভৰ্তি কৰি থৈ দি আছোঁ মানে বেলেগ সাজত থোৱা নাই মানে চাজাতে বেলি কিনে চাজাতে থৈ আছোঁ মই লুচি সেই এই মানে লুচিবোৰ বাকলৈকে বেলি থৈ দিছোঁ আৰু আটাহে মাছছে আমাৰ বাইদেউই সেইখিনি সৰুকৈ কৈছোঁ আৰু এইফালে বাইদেউৱে বনাই আছে পায়স খিচিৰি নকওঁ আমি পায়স কওঁ আৰু বাইদেউ বনাই আছে আৰু মই এইখিনি মানে বেলো আৰু চাই থাকক আপোনালোকে আমি আৰু দুখীয়া মানুহ ইহেদি চাহ দিম আৰু বেলেগ একো নাই আমাৰ জগাৰ টগাৰ ইহেদে চাহ দিম আৰু এইখিনি বেলি আছোঁ আৰু এতিয়া মই পিছত ভিডিঅ' কৰিম এতিয়া মই এইখিনি ফটাফট কৰোঁ কাৰণ অলপ পিছত দিবাই লাগিব মই চাহ গতিকে এইখিনি ফটাফট কৰি লওঁ আৰু মই আজি এইটো যে মই পাৰ্চেল এটা আহ বুলি কৈছিলোঁ এইটোৱে আছিল মোৰ ফ্ৰক মানে এইটো আছিল আৰু গা পা ধুই এইটো আৰু পিন্ধি ল'লোঁ সন্ধিয়া নাম ধৰা হ'ল আৰু এতিয়া দিছে কি চাহ দিছে আৰু চাহখিনি খাই কিনে প্ৰসাদ দিব একেলগে আৰু এয়া মানে প্ৰসাদ আৰু প্ৰসাদ খালোঁ আমিও নাম ধৰা হৈ গ'ল আৰু আমি কি খালোঁ প্ৰসাদ খালোঁ না প্ৰসাদ না গাজি খালোঁ গাজি খালোঁ না আৰু আজিলৈ বাই বাই আৰু ভিডিঅ'টো কি চাব দিয়া আৰু ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই দে বাই বাই দে হাতে দি ভালকৈ দে দে মই বাই বাই